টিআৰটি চেনেললৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আহকচোন আজি এটা মই ধুনীয়া কচু পেটাৰ ৰেচিপিৰে আপোনালোকৰ মাজলৈ আহিছোঁ আৰু ভিডিঅ'টো আপোনালোকে চাব। আৰু মানে কচুখিনি বনোৱাৰ মাজতে একাপ দুপৰীয়া বুলি চাহ কৰি ল'লোঁ। চাহ এতিয়া খাম আৰু দুপৰীয়া ভাত বনাব যোৱা সময়খিনিত চাহ খোৱাৰ মজাটোৱেই বেলেগ। সেইকাৰণে মই চাহকাপ বনাই আনি আগত লৈছোঁহি, ডাইনিঙত লৈছোঁহি। আমি চাহ খাম। মোৰ মামা আইতা আছে আৰু মই আছোঁ ঘৰত, আমি দুজনীয়ে আছোঁ। গতিকে আহক আজি চাহৰ দুপৰীয়াৰ এই পেটুখিনি মানে কচুৰ যিটো পেটা বুলি কওঁ আমি, কচুৰ পেটাখিনি মই বইল কৰি লৈছোঁ। বইল কৰি লৈ কিনে আপোনাৰ এইটো পিতলৰ খৰাহিটোত কাঢ়ি লৈছোঁ। কাঢ়ি লৈ কিনে এতিয়া পিতলৰ নহয় বাৰু, ষ্টীলৰ খৰাহি, যিহেতু আমাৰ গাঁৱলীয়া ভাষাত পিতলৰ খৰাহি কৈ কিনে পিতলৰ খৰাহিটো আহি গ'ল। তথাপিতো একো কথা নাই বাৰু। মই এই কচুখিনি বইল কৰি ল'লোঁ। বইল কৰি লোৱাৰ পিছত এতিয়া মই এইখিনি কোনে বনাইছিল? গেলি গেছি কেতিয়াবা হৈছে এইবাৰ দিছিল মই এনেকৈ গেলে খাই দেখা কহাই চালাওঁৱে। আইতা আৰু মোৰ কথোপকথন চলি আছিল, মানে আগদিনাখন মাহঁতৰ ঘৰত বনাইছিল সেইটো কথা কৈ আছিলোঁ আইতা আৰু। এয়া মোৰ মামাহঁতৰ আইতা, মোৰ মাৰ মাক হয়। গতিকে আহকচোন আৰু মোৰ মামাহঁতৰ আইতাসকলে আশীৰ্বাদ কৰিব। এইটো হৈছে কচু, যিটো আমি বাৰিষা কালত ক'লা কচু, বগা কচুৰ ঠাৰিবিলাক খাওঁ। সেই ঠাৰিৰ এইটো পেটু, মানে কচুৰ পেটুটো। আৰু এইটো আমি তলত যিটো কচু থাকে সেই কচুটো উঠাই আনিছে। উঠাই আনি এতিয়া আমি এইটো বনাম। কেনেকৈ বনাই সেইটো মই আপোনালোকক দেখাই আছোঁ আৰু আপোনালোকে প্লিজ চাব। আৰু যিসকলে মোৰ আছে তেখেতসকলে প্লিজ চেনেলটো ছাবস্ক্ৰাইব, লাইক, শ্বেয়াৰ আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব। আহক তেন্তে মই ভিডিঅ'টোলৈ আগবাঢ়ি যাওঁ। এতিয়া মই এইখিনি কি কৰিম, পিটিকিম। আপোনালোকে হাতেদি পিটিকে, যি মানে কৰচ হেতাই যিহেৰে পিটিকে সেনেকৈ পিটিকিব পাৰিব। এটা সহজ উপায় দি আছোঁ। সেই উপায়টো হৈছে এটা এনেকুৱা গিলাচ ল'ব, গ্লাছ এটা, পানী খোৱা গ্লাছ এটা ল'ব। লৈ এই তলিখনেদি এনেকৈ পিটিকি দিব। দেখিছে ধুনীয়া বইল হৈছে। পিটিকি এনেকৈ দি এয়া মোৰ কচুখিনি পিটিকা হৈ গ'ল। আৰু কচু চব্জিখিনিত লাগিব মই দিছোঁ এই 4টা জলকীয়া। আপোনালোকক দেখাইছোঁ 4টা জলকীয়া দিম, কেঁচা জলকীয়া। আৰু এইটো হৈছে তেতেলীৰ পানী দিম। তেতেলী মই বেছি দিয়া নাই, এইখিনি দিছোঁ তেতেলীৰ পানীখিনি দিম। চাই থাককচোন মই কেনেকৈ বনাই আপোনালোকক দেখাই। এতিয়া মই কেঁচা জলকীয়া 4টা দি দিছোঁ। এই পানীৰে ধুই লৈছিলোঁ যে, সেইকাৰণে কি হৈছে, পানীটো মানে তেলত দিয়াৰ লগে লগে, গৰম পোৱাৰ লগে লগে এইটো এনেকুৱা মানে ফুটিছে। কচুখিনি মই দি লৈছোঁ এনেকৈ। অকণমান ৰংগুড়া দিছোঁ। তাৰপিছত আৰু অনুসৰি নিমখ দিছোঁ। তাৰপিছত মই দিম এতিয়া এইখিনি, মানে এতিয়া যিটো তেতেলীৰ পানী আছে সেই তেতেলীৰ পানীখিনি দি দিছোঁ। চাই থাককচোন। একেলগে লৰাই দিওঁ এবাৰ, নহ'লেবা বহুত আঠা জাতীয় যে কচুটো, আঠা টাইপৰ হৈ যায় যে, সেইকাৰণে মানে মই আপোনালোকক গোটেইখিনি দেখাই আছোঁ একেলগে। এয়া এইখিনি মই পানী দি লৈছোঁ। এনেকুৱা টাইপত পানী দি ল'ব, দি কিনে এইখিনি ভালকৈ উতল কৰিব দিব। তেতিয়াহে টেঙাখিনি একো দিয়া নাই। আৰু লাষ্ট টাইমত মই এটা বস্তু দিম, আপোনালোকক দেখাই আছোঁ। আৰু ভিডিঅ'টো চাই থাককচোন, মই কি বস্তু দিওঁ মানে চব্জিখনত দেখি থাকিব আপোনালোকে। সেয়া মই আপোনালোকক কৈছিলোঁ যে লাষ্ট টাইমত মই কিবা এটা বস্তু দিম, আপোনালোকক দেখাই আছোঁ। সেয়া বিশেষ বেলেগ একো নহয়, এইটোৱে মই দি লৈছোঁ। কেঁচা জলকীয়া 2টা দি লৈছোঁ। এই কেঁচা জলকীয়া যদি উতলত দি চব্জি ঢাকনিটো মাৰি থৈ দিয়ে, তাৰ গোন্ধ একেবাৰে কি সুন্দৰ গোন্ধ ওলায়। সেই গোন্ধটোৰ কাৰণে মই দি দিছোঁ। এতিয়া এনেকৈ দি দিছোঁ, লৰাই দিছোঁ। আৰু এতিয়া মই ইয়াতে ঢাকন মাৰি থৈ দিম। ঢাকনিৰ পাত দি আছোঁ ৰ'ব। ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে বহুত ধন্যবাদ। মজা, দেখিবলৈ মজা লাগিছে।